নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক নাৰিকল আৰু চুজি লাড়ু বনাই দেখাবলৈ লৈছোঁ। কেনেকৈ কিভাৱে সহজ পদ্ধতিত নাৰিকল আৰু চুজি লাড়ু বগা চকচকীয়া কৰি বনাব পাৰি তাকে দেখাবলৈ লৈছোঁ। আহকচোন বাৰু বেছি দেৰি নকৰোঁ। প্ৰথমে মই নাৰিকলৰ ওপৰৰ বাকলিটো এৰুৱাই গোটেই নাৰিকল এনেকৈ দুফাল কৰি ল'ম। এতিয়া মই নাৰিকল বেছি দেখি এনেকৈ ৰুকি ল'ম। আপোনালোকে মিক্সাৰত গুড়ি কৰি ল'ব পাৰে ওপৰৰ বাকলিটো এৰুৱাই। মই বেছি কাৰণে এনেকৈ ৰুকি লৈছোঁ। এতিয়া মই লাহে লাহেকৈ ৰুকি লোৱা হৈ গ'ল নাৰিকল। এতিয়া মই থৈ দিছোঁ। প্ৰথমে মই চুজি ভাজি ল'ম। 2 কাপ দিছোঁ চুজি ভাজোঁতে জুইকুৰা কমাই ল'ব। আপোনালোকে গেছত ভাজিলে গেছৰ ফ্লেমটো ল' কৰি ল'ব। চুজি ভাজোঁতে এটা চুজিৰ গোন্ধ ওলায়, তেতিয়া ভাবিব চুজিটো হৈছে বুলি। এতিয়া মোৰ চুজি হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। আকৌ এই কেৰাহীতে মই নাৰিকল ভাজি ল'ম। কেৰাহীটো মুচি ল'লোঁ মই। নাৰিকল বেছি কাৰণে অলপ থৈ দিছোঁ। এতিয়া মই ডাইৰেক্ট 3 কাপ চেনি দি দিম। আপোনালোকে মিঠা বেছি খালে চেনি বেছি দিব পাৰে। কিছুমানে মিক্সাৰত গুড়ি কৰি ল'ব পাৰে চেনিটো বা নাৰিকল চেনি মোহাৰি একেলগে ভাজি ল'ব পাৰে। মই এনেকৈ ডাইৰেক্ট ভাজি লওঁ। এনেকৈ ভাজিলে পানী নোলায়। নাৰিকল আৰু চেনিৰ ভাজতে অলপ সহজ পদ্ধতিত বা সময় কম লাগে। আপোনালোকে এনেকৈ কৰিব পাৰে। আপোনালোকে এতিয়া ভাজি থাকোঁতে ইয়াতে ড্ৰাই ফ্ৰুট দিব পাৰে বা এলাচি দিব পাৰে। মই দিয়া নাই। ভাজোঁতে সাৱধান হ'ব যাতে ছাইডত লাগি নাযায়। মই এতিয়া চেক কৰি চাম মিঠা হৈছে নে নাই। মিঠা হৈছে। এতিয়া মই ভাজি থোৱা চুজিখিনি দি দিম। চুজি দিয়াৰ পিছত 3 মিনিট সময় ভাজি আকৌ চেক কৰিম হৈছে না হোৱা নাই। আঠা আঠা হৈ গ'ল আমাৰ চুজি আৰু নাৰিকলৰ ভাজি। এতিয়া মই নমাই থৈ লাহে লাহেকৈ এটা এটাকৈ লাড়ু বনাম। বনোৱাত কোনো অসুবিধা হোৱা নাই, খুব ধুনীয়া হৈছে। চোৱা, মই হাতত তেল লগোৱা নাই। মই হাত ধুই বনাওঁ। হাত ধুই বনালে হাতত লাগি নাথাকে। আপোনালোকে এনেকৈ চেষ্টা কৰি চাব পাৰে। ইতিমধ্যে নাৰিকল আৰু চুজি ঠাণ্ডা হৈ গৈছে। ঠাণ্ডা হোৱাটো কোনো বনোৱাত অসুবিধা হোৱা নাই। চোৱা, এটা এটাকৈ খুব ধুনীয়া বগা চকচকীয়া হৈছে নাৰিকল আৰু চুজিৰ লাড়ু। এনেকৈ বনাই আপোনালোকে ভৈয়ামত বা টিফিনত থ'ব পাৰে। বহুত দিনলৈকে খাব পাৰি, বেয়া নহয়। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লাইক আৰু ছাবস্ক্ৰাইব কৰিব।